আজি ৰাতিপুৱা চাহ কাপৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱাই চাহ তাহ খাই আজৰি হৈ গা পা ধুলোঁ, কিন্তু ভিডিঅ' কৰি থকা নহ'লে। আমি চাহ তাহ খাই উঠিলোঁ আৰু এতিয়া গা পা ধুই আজৰি হ'লোঁ, ভিডিঅ' কৰিবলৈ নহ'লে আৰু বেলেগকৈ ভিডিঅ' কৰি থকা নহ'লে। এইফালে আৰু ডাইৰেক্ট দুপৰীয়া ভাত খাওঁতেহে মোবাইলটো উলিয়াওঁ বুলি মনত পৰিছে। আৰু আমি এইফালে গৰমৰ কাৰণে পকাতে বহি আটাই মেলি একেলগে এনেকৈ খালোঁ। আৰু আজি এইফালে আমৰ চাটনি আছে দেই, ঘৰৰ বাৰীৰে আম। আৰু ভাত পানী খাই অলপ বোলো ওলাই যাওঁ, কিমানো ঘৰতে সোমাই থাকি, সেই বুলি ওলাইছোঁ। ভণ্টিহঁত অলপ এতিয়া গৈছে অলপ পুথুৰি তিনিআলি ফালে, আহিব সিহঁতি, অহাৰ পিছতে ওলাই যাম। আৰু মই এইফালে ওলাই মেলি ৰেডি পূৰা ৰৈ আছোঁ যাবলৈ। এইফালে চাওকচোন, আমাৰ এইখিনি ওচৰৰ পৰিৱেশটো কিমান ধুনীয়া, একদম পাহাৰৰ কাষত ধুনীয়া এটা নিজান পৰিৱেশ দেখুৱাইছোঁ বাৰু, চাই থাকক। আৰু তাৰ মাজতে ভণ্টিহঁত আহি পেলাই ঠাণ্ডা লৈ পেলাই ইয়াত ঠাণ্ডা খাই ল'লোঁ। তাৰপিছত আমি ওলাই যাম। আৰু এইফালে ঘৰ লাগি আছে লগতে, আৰু ভাবিলোঁ অকণমান আমাৰ ঘৰটো দেখুৱাই দিওঁ কেনেকুৱা। পৰিৱেশটো কি ধুনীয়া সুন্দৰ পৰিৱেশ, কাষতে পাহাৰ লাগি আছে। আৰু এইফালে ইয়াত ঘৰ আমাৰ মাৰ ঘৰ, ইয়াতে মা আৰু ভণ্টিহে থাকে অকলে। দেউতা ঢুকুৱা আজি 3 বছৰ হৈ গৈছে, আমাৰ বিয়াৰ 8 বছৰ দেউতা ঢুকাইছে। আৰু এইফালে সেইটো পাহাৰটো চাওকচোন, একদম ওচৰতে লাগি আছে পাহাৰ। এইফালে ধুনীয়া ধুনীয়া গোলাপ ফুল, এইজোপা কি বাৰু মই নাজানো দেই নামটো। 2-এজোপা ফুল লগাইছে বাৰু লাহেকৈ। এইফালে এজোপা মানি প্লেণ্ট, একদম দুইফালে বগাই গৈছে। চাওকচোন কি ধুনীয়া লাগে ন এনেকৈ বগালে। মই আৰু মানুহজন মিলি ওলাই আহিলোঁ অলপ ফুৰিবলৈ বুলি। এইখন যে দেখিছে, এয়া বৃহস্পতিবাৰৰ বজাৰ হয়। আমাৰ ইয়াত সদায় বৃহস্পতিবাৰে সাপ্তাহিক বজাৰ বহে। অকণমান দেখাই দিলোঁ। আৰু এইফালৰ পৰাই আৰম্ভ হৈ গ'ল বাগান, জগদম্বা টি ষ্টেট। চাই থাকক তেনেহ'লে। এইখনতো কিন্তু ইমান ধুনীয়া সুন্দৰ পৰিৱেশ এটা আছে। এইখন পাৰ হৈ গৈ দলং এখন পায়, সেইখিনি ইমান ধুনীয়া ধুনীয়া এজাৰ ফুলি আছে, দেখিম ভাল লাগে। চিন হিচাপে থাকি যাব, সেই বুলি ভাবি ৰখিলোঁ।
আৰু এতিয়া আৰু অকণমান আগৰ পৰা আহোঁ বুলি ভাবিছোঁ। বাগানৰ পৰিৱেশটো চাই ইমান ভাল লাগিছে, ঘূৰি যাবলৈ মন যোৱা নাই। সেয়ে ভাবিলোঁ আৰু অলপ আগৰ পৰা চাই আহোঁ। আৰু এইফালে চাওকচোন, বেলিটো ডুবিবৰ সময়ত ইমান ধুনীয়া লাগে, একেবাৰে তেজৰ দৰে ৰঙা হৈ আছে। ৰাতিৰ খানাৰ কাৰণে তৈয়াৰ হৈ আছে ছাগলী মাংস। এইফালে আদা, নহৰু, পিঁয়াজ, জলকীয়া। কেৰাহী পাতি দিয়া হ'ল জুইত, এতিয়া বনোৱা কথা। এইফালে অকণমানকৈ মাহ, এইফালে মাংস ভাজি থাকোঁতে হৈ গ'ল ৰেডি। তাৰ মাজতে খাবলৈ ওলোৱা হ'ব এতিয়া। ধোঁৱাটোৰ বাবে ধোঁৱা ধোঁৱা হৈ গৈছে, গোটেই ব্লাৰ হৈ গৈছে। আৰু এইফালে একদম পূৰা গৰম গৰমে উলিয়াই আনিছোঁ, ধোঁৱা ধোঁৱা ওলাই আছে পূৰা। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।